কৰিছে বাবলু মেকআপ কৰিছা কৰিম বুলি আগবাঢ়িছোঁ তোমাৰ নে চিৰিয়েলখন কেনেকুৱা দেখিছা হাঁহিছা কি কোৱা কিবা এটা ৰাইজে ভাল পালে হয় বাবলুৰ মেকআপৰ অলপ চিন্তা হৈ গৈছে বাবলুৱে মেকআপ ভাল কৰিছে কিন্তু কিছুমান মানে টেকনিকেল ফল্টৰ বাবে কালাৰৰ প্ৰব্লেম হৈ আছে আমাৰ টেলিকাষ্টত চ' বাবলুৰ চিন্তা হৈছে যে কি হ'ল মোৰ মেকআপ ইমান বেয়া কিয় হৈছে কালি গম পালোঁ যে অলপ কালাৰৰ প্ৰব্লেম আছে ভাল হৈ যাব তোমালোকে চাই থাকক খৰাপাত মই চিৰিয়েলখনত আছোঁ বুলিয়ে কোৱা নাই সঁচাকৈ চিৰিয়েলখন খুব ভাল হৈছে ষ্টৰি ৱাইজ কাষ্টিং ৱাইজ চ' বিচাৰিছোঁ আপোনালোকে চাই থাকক খৰাপাত সোমবাৰৰ পৰা শনিবাৰলৈ 8টা বজাত আৰু 11:30 বজাত 11টা বজাত 11টা বজাত চাই থাকিব আৰু ষ্টৰিটো ধুনীয়াকৈ গৈ আছে আৰু আগলৈ যিমান গৈ থাকিব ইণ্টাৰেষ্টটো বাঢ়ি গৈ থাকিব আপোনালোকৰ মই গেৰাণ্টি দিব পাৰোঁ গতিকে আপোনালোকে চাবলৈ নাপাহৰিব নম্বৰ ডাঙৰ কথা দেই 31 আগষ্টৰ পৰা টেলিকাষ্ট হৈছে দিয়ে আছে খৰাপাত ধাৰাবাহিকখন সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 8 বজাত পুনৰ সম্প্ৰচাৰ 11 বজাত একদম সকলোৱে চাব আৰু টিভিত চাব কিন্তু দেই এইটো ইউটিউবত বাৰু কিৰণদাৰ চাব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল পায় মই কথা কৈ আছোঁ শ্বেয়াৰ কৰিব মই কৈ আছোঁ যিহেতু তাৰপিছত কিন্তু একদম খৰাপাত ধাৰাবাহিকখন চাবলৈ নাপাহৰিব সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 8 বজাত পুনৰ সম্প্ৰচাৰ নিশা 11 বজাত আৰু সকলোৱে যাতে টিভিত চায় আৰু সকলোৰে মতামতবোৰ আমাক জনাব ভাল বেয়া গোটেইখিনি আমাক জনাব তেতিয়া আমি আগুৱাই যোৱাত আমি সহায় পাম থেংক ইউ এইবাৰ আহিছোঁ আমি পিকুবাৰ ওচৰলৈ পিকুবাই মনে মনে কিবা এটা খাই আছিলে কওক কিবা এটা কি কওক লাইভ কৰি আছা নেকি আপোনালোক সকলোকে অনুৰোধ জনালোঁ নিশ্চয় চিৰিয়েলখন চাই আছে বুলি ভাবি লৈছোঁ আৰু আগলৈও চাই থাকিব আৰু আজি যিমান মৰম দিছে তাতকৈও বেছি মৰম দিব আমাৰ চিৰিয়েলখনেই চাব বাকীবোৰো চাব কিন্তু আমাৰখন বেছিকৈ চাব আৰু টিভিত চাব চাই আপোনালোকৰ মতামতবোৰ আমালৈ আগবঢ়ালে নথৈ আনন্দিত হ'ম ধন্যবাদ কেনেকুৱা পাইছোঁ কেৰেক্টাৰটো কৰি খুব ভাল লাগিছে নিজৰ মতে কৰিবলৈ পাইছোঁ ধুনীয়াকৈ শিকায়ো দিছে আৰু এইখন প্ৰথম নেকি মেগা চিৰিয়েল অঁ দীঘলীয়াকৈ প্ৰথম শৰাপাত চাবলৈ শৰাপাত চাব সকলোৱে ৰঙত 8টা বজাত কেনেকুৱা পাইছে জনাব কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিমানখিনি পাৰোঁ যিহেতু নতুন একেবাৰে মধুৰি খাই আছোঁ এয়া আমাৰ নৰ্মদা বা নমস্কাৰ আপোনালোকে ইতিমধ্যে গম পাইছে এসপ্তাহ শৰাপাত প্ৰচাৰ হৈ গৈছে আৰু আপোনালোকে চাগে আমাক ভালকৈ চাইছে ধাৰাবাহিকখন চাইছে কিন্তু অনুৰোধ কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত মানে শেষলৈকে আপোনালোকে ধাৰাবাহিকখন চাওক আৰু মইতো গমেই পাইছে এটা ব্যতিক্ৰমী চৰিত্ৰ কৰিছোঁ আপোনালোকে ইউটিউবত চাওক আমাৰ কিৰণৰ চেনেলটো ছাবস্ক্ৰাইব কৰক চাওক তাৰ মাজতে কিন্তু আপোনালোকে টিভিত চাব আৰু চাই আমাক আপোনালোকৰ মতামতখিনি জনাব ধন্যবাদ